লগে চাইছে মাহাৰ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল। চ' আজি মই বহুত দিন পিছত ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিম। চ' মানে একদম বহুত ইউনিক ভিডিঅ' আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। আৰু চাই থাকক আৰু কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। মোৰ নাম মহিবুল ইছলাম। তুমি কোন শ্ৰেণীত পঢ়া? মই দ্বাদশ শ্ৰেণীত পঢ়োঁ। দ্বাদশ শ্ৰেণী। তুমি মানে কি তোমাৰ যিটো বিদ্যালয় আছে তাত মানে অসমীয়া ব্যৱহাৰ কৰা নে কেতিয়াবা মানে ইংলিছ লেংগুৱেজ যে আমাৰ থাকে মানে আমি স্কুলত গৈ আছোঁ বা বিদ্যালয়ত গৈ আছোঁ সেইটো কি ব্যৱহাৰ কৰা? আমি একচুৱেলি সেইটো অসমীয়াতে ব্যৱহাৰ কৰোঁ বেছি তুমি ঠিক আছে। তুমি বিদ্যালয়ত যে যোৱা তেতিয়া তুমি বেগ লৈ যোৱা নেকি? লৈ যাওঁ। বেগৰ অসমীয়া কি? মোনা। মোনা। তোমাৰ স্কুলত যে ব্লেকবোৰ্ড বুলি কোৱা হয় সেই ব্লেকবোৰ্ডৰ অসমীয়া কি? ব্লেকবোৰ্ডৰ কলাপুলি। কলাফুলি। গুড, ভাল লাগিছে বহুত, তুমি আনচাৰখিনি দিব পাৰিছা। থেংক ইউ। তোমাৰ নাম কি? মোৰ নাম মমিনুল ইছলাম। মমিনুল ইছলাম। তুমি কোন শ্ৰেণীত পঢ়া? ষষ্ঠম। ষষ্ঠম। তোমাৰ স্কুলৰ নাম কি? মাজুটোপ। মাজুটোপ। স্কুলৰ অসমীয়া কি? স্কুলৰ অসমীয়া বিদ্যালয়। বিদ্যালয়। গুড। ৰবিউল হুছেইন। কি নাম? ৰবিউল হুছেইন। তুমি কোন ক্লাছত পঢ়া? 5। 5। ক্লাছৰ অসমীয়া কি? নোৱাৰো। 5ৰ অসমীয়া কি? পঞ্চম শ্ৰেণী। তোমাৰ নাম কি? মজনুৰ। মজনুৰ। তুমি কোন শ্ৰেণীত পঢ়া? 5ৰ। তুমি ঘৰত টিভি চোৱা নেকি? কি টিভি চোৱা? টিভিৰ অসমীয়া কি? গম নোপোৱা?